আদিবাসী আৰু চাহ জনজাতিসকলৰ জনপ্ৰিয় এটা আঁচনি আছে। আঁচনিটোৰ নাম হ'ল শ্বহীদ দয়াল দাস পানিকা আঁচনি, যি এক মানে জলপানী হয়। সেইটো প্ৰত্যেক বছৰে চৰকাৰে মোকলাই দিয়ে আদিবাসী আৰু চাহ জনজাতিসকলৰ কাৰণে। কিন্তু এই আঁচনিত বহুকেইটা বিসংগতি, মানে ইমান বিসংগতি মই দেখা নাই, ইমান বিসংগতি হৈ আছে। ইয়াৰ কাৰণবিলাক কি? মানে এনেকুৱা নহয় যে এইবাৰেই বিসংগতি হৈছে, যোৱা ৩-৪ বছৰ ধৰি বিসংগতি হৈ আছে। বহুতে মানে প্ৰশ্ন উঠাই থাকে যে এইটো কিয় হৈ থাকে। কিন্তু আজি মই এই ভিডিঅ'টো সেইকাৰণে বনাই আছোঁ যে বিসংগতিটো আহে ক'ৰ পৰা আৰু কেনেকৈ হয়, মানে ইমান এটা প্ৰব্লেম থাকিলেও ছল্ভ কৰিব কিয় নোৱাৰে। যোৱাবাৰ কি হ'ল, যোৱাবাৰ আপোনাৰ এপ্লাই হৈ আছে, কিন্তু লাষ্ট ডেট দেখাই আছিলে 17 তাৰিখে, কিন্তু হঠাৎ বন্ধ হৈ গ'ল, 10 দিনৰ আগতে বন্ধ হৈ গ'ল। সেইকাৰণে বহুতে এপ্লাই কৰিবই নোৱাৰিলে। আৰু যিসকলে এপ্লাই কৰিলে সিহঁতেতো ভাল কথা, এপ্লাই কৰিলে, কিন্তু পইচা সিহঁতে এতিয়ালৈকে পোৱা নাই। ফাইনেল লিষ্টত নাম অহাৰ পিছতো পইচা নাপালে। তো কিয় নাপালে সেইটো মানে ৰিজেক্ট হোৱাৰ ৰিজনো নেদেখায় ৱেবছাইটত, যোনটো চিৰিজ পৰ্টেল, তাত যে ৰিজনটো দেখাব লাগে না। যদি এপ্লিকেশ্যন এজনে এপ্লাই কৰিছে, তো তাৰ ষ্টেটাছটো চাবলৈ মানে তেনেকুৱা ৱেবছাইট বনাব লাগে যে ৰিজেক্টটো কিয় হ'ল। আৰু যোনসকল মানে ইলিজিবল, যাক পাব লাগে সিহঁতে নাপায়, আৰু যাক পাব নালাগে এনেই এপ্লাই কৰিছে সেইকেইটাহে পায়। তো সেই গোটেইকেইটা বস্তু চালি জাৰি চাই অলপ চাব লাগে যে কাক দিব লাগিব, কোনে মানে ডিজাৰ্ভ কৰে পাবলৈ। তো সেইবিলাক চাব লাগে আৰু দিব লাগে। আৰু যদি দিব লগা থাকিলে চবকে দিব লাগে, আৰু যদি দিব লগা চবকে দিব নোৱাৰে, তেতিয়াহ'লে যদি বাছনি কৰে, তেতিয়াহ'লে বাছনি প্ৰক্ৰিয়াত মানে যোনে যোগ্য হয় তাকে দিব লাগে। ইমান বিসংগতি কৰি মানে এই আঁচনিবিলাক অযথা পইচাবিলাক খৰচ কৰিব নালাগে, যাৰ কাৰণে চৰকাৰৰ বদনাম হয়। এইটো যোৱাবাৰ মই এপ্লাই কৰি দিয়া বহুতে পাইছে, কিন্তু দুজনী ষ্টুডেণ্ট এনেকুৱা আছিলে যিসকলে পাবলৈ মানে যোগ্য আছিলে। সিহঁতৰ একো প্ৰব্লেম নাই, ডকুমেণ্টছৰ পৰা যিমান যি আছিলে চব অ'কে আছিলে। সিহঁতৰ ফাইনেল লিষ্টত নামো আহিলে, সিহঁতে ফূৰ্তি হৈছিলে, কিন্তু অৱশেষত সিহঁতৰ পইচাটো ক্ৰেডিট নহ'ল। সেইকাৰণে বেয়া লাগে। আৰু মই এনেকুৱা ব্যক্তি দেখিছোঁ যি মানে পইচাটো পোৱাৰ কোনো দৰকাৰ নাই, সি না ষ্টুডেণ্ট হয় না কিবা হয়, কিন্তু তাৰ পইচা পায়। আৰু এইটো এটা পইচা নহয়, 2-3টা পইচা পায়। এটা দয়াল দাস, তাৰপিছত চাইমন সিংহৰ, আৰু তেনেকুৱা 2-3টা আঁচনি একেলগে আহে, সেই গোটেইকেইটা পইচা। আদিবাসী আৰু চাহ জনজাতিসকলৰ প্ৰত্যেক ক্ষেত্ৰতে বিসংগতি দেখা যায়। আদিবাসীসকলৰ এই জলপানী আঁচনি, স্কলাৰশ্বিপেই হওক, ইয়াতো বিসংগতি পাব আপুনি। তাৰপিছত কাষ্ট চাৰ্টিফিকেট হওক, তাতো বিসংগতি পাব যে অমুকে পাব লাগে কাষ্ট চাৰ্টিফিকেট, তামুকে পাব নালাগে। কিছুমানে কয় আমি আদিবাসী, কিছুমানে কয় আমি চাহ জনগোষ্ঠী, তাতো বিসংগতি। 3% যোনটো চৰকাৰে ৰিজাৰ্ভেশ্যন দিছে, তাতো আমি ভালকৈ কৰিব পৰা নাই। তাতো কাষ্ট চাৰ্টিফিকেট বেলেগে লৈ চাকৰি কৰি আছে আদিবাসীৰ নামত। সেইবিলাকো তদন্ত কৰিবলৈ আমাৰ নেতা নাই, আমাৰ মানুহ নাই। তো আমি মানে কেনেকৈ সফল হ'ম আপোনালোকে নিজে কওক, বা আদিবাসী জাতিটো কেনেকুৱা ডেভেলপ হ'ব? ইমান বিসংগতি হ'লে আমি কেনেকৈ ডেভেলপ কৰিম? যে আমি মানে নিজৰ ভেৰিফিকেশ্যনে আমি ভালকৈ কৰিব নোৱাৰোঁ। আমাৰতো আছে, ইমান সাংসদ আছে, ইমান MLA আছে, সিহঁতে কেতিয়াও সদনত এইবিলাক কথা উল্লেখ নকৰে, বা আমাৰ যোনবিলাক নেতা, বাকী নেতাবিলাকো এইবিলাক কথা কোনোদিনে কেতিয়াও দাঙি নধৰে। তো এইবিলাক ভাবিবলগীয়া কথা। আপোনালোকে চাব, চালি জাৰি কথাবিলাক। ধন্যবাদ।